নমস্কাৰ প্ৰিয় দৰ্শকসকল, প্ৰত্যেকগৰাকী ব্যক্তিকে মোৰ ইউটিউব চেনেলটিলৈ বহুত স্বাগতম জনাইছোঁ আৰু আজি মোৰ নতুন ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পোনপ্ৰথমে আজি যিহেতু কালি মেডাম মেফি আছিল 31 জানুৱাৰী প্ৰত্যেকলৈ মেডাম মেফিৰ মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। চ' মোৰ ইউটিউব চেনেলটিলৈ যদি আপোনালোকে নতুন আহিছে, মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ বহুত ইম্পৰ্টেণ্ট হয়। চ' সেইবিলাকো কৰি থাকিব আৰু এতিয়া আচলতে মোৰ ভিডিঅ'টোৰ থিম হৈছে 3 তাৰিখে মোৰ মাহীৰ বিয়া, 5 তাৰিখে সৰস্বতী পূজা। চ' যিসমূহ ছোৱালী আছে আমাৰ অসমৰ বুলি নহয় আৰু জাষ্ট মই কৈছোঁ মোৰ লগৰ বা যিখিনি কথা কৈছোঁ আৰু মানে চব ছোৱালী সৰস্বতী পূজালৈ খুব ৱেইট কৰে, প্ৰত্যেকেই নিজৰ মনবিলাক উৰাই ফুৰিছে এতিয়া সৰস্বতী পূজাৰ কাৰণে। চ' সেইকাৰণে ময়ো অলপমান মনটো উৰাইছিলোঁ আৰু চ' সেইকাৰণে মিছত বহুত দিন ঘূৰিলোঁ। ঘূৰাৰ পিছত আচলতে মেকআপৰ বস্তু কেইটামান অৰ্ডাৰ দিলোঁ, যিকেইটা 5 মিনিট আগতে আহি পাইছে আৰু এতিয়া মই পেকেটটো খুলি মেলি চালোঁ আৰু এতিয়া আচলতে খুব এটা ডাঙৰ বিপদত পৰিলোঁ। আৰু বিপদটো হৈছে যে মেকআপ কৰিব মই নাজানো। চ' মেকআপ মই আজিলৈকে কৰা নাই, খুব নেচাৰেলি থাকোঁ, নেচাৰেল বস্তুবিলাক ভাল পাওঁ, মেকআপ মই আজিলৈকে কৰা নাই। চ' সেইকাৰণে এতিয়া মেকআপ কৰিম বুলি ভাবিছোঁ। মানে বহুত মানুহ হ'ব, 500 মানুহ হ'ব, চ' ধুনীয়াকৈ ওলাব লাগিব। মেকআপ কৰিব নাজানো, বাট যি কি নহওক দুখ অলপ লাগিছে কাৰণ মেকআপ কৰিব নাজানো। এতিয়া মেকআপৰ বস্তু আহি পাইছে আৰু আজি 1 তাৰিখ, কাইলৈ দিনটো অকণমান পূৰা চেকআপ কৰিব লাগিব আৰু চ' মেকআপ নকৰা মানুহে মেকআপ কৰিলে কেনেকুৱা লাগিব বাৰু? আচলতে মই যোৱাবাৰ সৰস্বতী পূজাত আচলতে মেকআপৰ বস্তু কেইটামান আনিছিলোঁ, কিন্তু যিটো মেকআপ কৰিলোঁ সেইটো আচলতে ভাওনাতহে ওলালে ভাল হ'ব চাগে। বাট যি কি নহওক মেকআপৰ বস্তুবিলাক খুলিলোঁ। ফাৰ্ষ্ট আহিছে 2টা ব্লেণ্ডাৰটো গম পাওঁ আৰু কেনেকৈ ইউজ কৰে, এনেকৈ কিবা পাউডাৰ লগাবৰ কাৰণে বা এনেকুৱা ফাউণ্ডেশ্যন এনেকৈ যিটোত লগাবলৈ কৰে, গালে মুখে আৰু চবতে ইউজ কৰে চাগে ন হ'ব। এইটোতো ব্লেণ্ডাৰ আহিছে, খুব ভাল আহিছে, কোমল একদম। মই ভাবিছোঁ এইকেইটা মুখত লগোৱাকৈ পিটিকিবলৈহে ভাল হ'ব। এনেকৈ কিবা বল এটা পায় ন, ষ্ট্ৰেছ মানে কিবা চিন্তা হ'লে এনেকৈ যে পিটিকি থাকে মানে এইটা ভাল হ'ব আৰু এইবিলাক কৰিবলৈ। বা যি কি নহওক ব্লেণ্ডাৰক আমি এনেকৈ ইউজ কৰিব লাগিব। চ' এইটা ইউজ কৰিম। ইয়াৰ পিছত আহিছে এটা কি হুডা বিউটি নে কি, হুডা বিউটি, ৰ'বা দেখাব পৰা নাই নেকি মই, একো নাই। চ' এইটো কিবা মই পঢ়ি চোৱাই নাই আচলতে। মেকআপ ফিক্সাৰ স্প্ৰে, গুগলত বিচাৰিম গৈ আচলতে মেকআপ ফিক্সাৰটো কেতিয়া ইউজ কৰে। মোৰ আচলতে ফ্ৰেণ্ড নাই ইমানকৈ মেকআপ কৰি দিয়া, কাক সুধিম। চ' সেইকাৰণে এইটো মেকআপ ফিক্সাৰ বুলি কৈছে, খুব ভাল আহিছে, গোন্ধটো শুনি চাম দেই। স্প্ৰে নি বাৰু এইটো, য'তে ত'তে সানিব পাৰি নি? গোন্ধটো খুব ভাল আহিছে। ক'ত সানে প্লিজ মোক ক'ব। মোৰ এনেকুৱা লাগিছে এইটো স্প্ৰে নিচিনা নেকি, এনেকুৱা লাগিছে। বাট যি হয় চাব লাগিব গুগলত মাৰি। আৰু ইয়াৰ নেক্সটটো আহিছে প্ৰাইমাৰটো আচলতে কেতিয়া ইউজ কৰে এইটো জানো, এইটো মেকআপৰ আগতে ইউজ কৰে বুলি কৈছে, মেকআপৰ আগতে চাগে আগতে। চ' এইটো আহিলে। তো নেক্সট এইটো আহিছে আৰু এটা আহিছে ফিটমি ফাউণ্ডেশ্যন। এইটো ভাল, ফিটমি ফাউণ্ডেশ্যন এইটো ভাল বুলি মই শুনিছোঁ। চ' এইটো সানিব লাগিব, মুখত একদম ধুনীয়া হ'ব লাগিব। চ' আৰু নেক্সট এটা আহিছে, এইটো কি কণ্টাৰ ষ্ট্ৰিক, হাইলাইট এণ্ড কণ্টাৰ। বাট যি কি নহওক খুলি দেখাওঁ নেকি পেকেটটো। এইটো আহিছে, এইটো কি কয়, এইটো ইয়াৰ কাম কি একো নাজানো মই। এতিয়া গোটেইকেইটা আচলতে গুগলত মাৰি গৈ চাম আৰু কেনেকৈ ইউজ কৰে, কি কৰে কি নকৰে, কি কৰে নকৰে এনেকৈ। বাট এইবিলাক বাদ দিওঁ আৰু মেকআপ আচলতে একদমেই কৰিব নাজানো। দৰ্শকসকল আপোনালোকে হয়তো ভাবিছে মই যিসমূহ আগতে ভিডিঅ' দিছোঁ মেকআপ দি কৰিছোঁ বুলি ভাবিছে, কিন্তু একো নাই। কেতিয়াবা লিপষ্টিক অলপ ইউজ কৰোঁ আৰু বাকী মেকআপৰ আচলতে মই বহুত নেচাৰেলি থাকি ভাল পাওঁ, নেচাৰেল কিছুমান বস্তু ভাল পাওঁ। চুলিটো মই আচলতে চুলিত তেল নলগাওঁ, খুব তেল মানে কেতিয়াবা লগাওঁ আৰু খুব নাৰিকল তেলহে লগাওঁ, যদিও চুলি কেতিয়াবা তেল পকিছে আৰু। বাট অ'কে, সেইবিলাকো হওক। এতিয়া সেইবিলাক হ'ল। এতিয়া বিয়াৰ কাৰণে কাণফুলি এযোৰ আনিছোঁ। দেখিছে নে?
চ' কাণফুলি এইযোৰ ধুনীয়া আহিছে মিছ'ত অৰ্ডাৰ দিয়া নহয় আচলতে মিছ'ত অৰ্ডাৰ কাণফুলি মই নিদিলোঁ কাণফুলি নিদিলোঁ মানে সময়ে নহ'লগৈ মোৰ এইবিলাক দিওঁতে সেইবিলাকলৈ ভাবিবলৈ নহ'ল চ' কাণফুলি এইযোৰ খুব ধুনীয়া কাণফুলি দেই ফ্ৰকৰ লগত আচলতে ভাল লাগিব চ' এতিয়া এইযোৰ খাৰু চ' এতিয়া ডান্স হ'ল আৰু এতিয়া আৰু এযোৰ কাণফুলি এইটো টেমা মই নিজে ৰং কৰিছোঁ চ' ইয়াত আৰু এযোৰ কাণফুলি আছে আপোনালোকে কমেণ্ট কৰি ক'বচোন কোনযোৰ কাণফুলি পিন্ধিম এইযোৰো ভাল প্লিজ গাইজ কমেণ্ট মি চ' এইযোৰো ভাল লাগিব চাগে ন এইযোৰো ভাল লাগিব চাগে এইযোৰো পিন্ধিম আৰু এট লাষ্ট এতিয়া আপোনালোকে মোক দেখিছে খুব সাজি কাচি ওলাই আছোঁ আচলতে এতিয়া আমি টাউনৰ ফালে যাম জোতা নাই মই পিন্ধিবৰ কাৰণে জোতা আনিবলৈ যাম কিন্তু এইখিনিতে বিয়াত কি পিন্ধিম সেইটো দেখাই থৈ যাওঁ নেকি বাৰু মই ভাবোঁ যে সেইটো দেখাব লাগিব চ' সেইকাৰণে সেইটো দেখাই লওঁ আৰু আপোনালোকে চাই ল'ব হা মই এইটো অলপমান ৰখাই দিছোঁ ইয়াত কি পিন্ধিম সেইটো মই এতিয়া জাষ্ট আনিলোঁ আৰু এইটো হৈছে এটা ফ্ৰকটো আচলতে পিন্ধিলে ধুনীয়াই লাগিব এইটো মোক মোৰ মাহীয়ে দিছিলে ববী মাহী বুলি কয় খুব গিফ্ট বাৰ্থডে দিছিলে চ' সেইকাৰণে মাহীৰ মনটো ভাল হ'বৰ কাৰণে বুলি নহয় আচলতে মাহীয়ে ইমান ধুনীয়াকৈ দিছে আৰু পিন্ধি দেখাব লাগিব ন এটা চপিছ আৰু চবেই দেখাওক চ' সেইকাৰণে এইটোকে পিন্ধিম আৰু খুব আশা কৰোঁ যে কোনটো মিলিব বাৰু এক মিনিট হা এইযোৰ কাণফুলি মিলিব নে এইযোৰ মিলিব কোনো এযোৰ মিলিব আৰু পিন্ধিম আৰু চ' সেইবিলাকে কথা আৰু মাৰ কাৰণে মিছ'ত এটা মই গহনাৰ ছেট দিছিলোঁ গহনাৰ ছেট এটা দিছিলোঁ যিটো পিন্ধি মই ভিডিঅ' বনাইছিলোঁ বাট যি কি নহওক সেইবিলাক বাদ দিওঁ আৰু এটা নিভিয়া আনি থৈছোঁ নেভিয়া আনি থৈছোঁ ইউজ কৰিবৰ কাৰণে ফাউণ্ডেশ্যনৰ অলপ কিবা কিবি লগাই বুলি কৈছে আৰু মোক বাকী আৰু এটা কিবা প'ন্স কিবা এটা কৈছে দেই প'ন্স লাইট মইশ্চাৰাইজাৰ এটা আনি থৈছোঁ ইউজ কৰিবৰ কাৰণে সেইটো আনি থোৱা আছে আৰু মানে বহুত বস্তু আনি থোৱা আছে কিন্তু মেকআপ কৰিব নাজানো খুব দুখ লাগিছে আপোনালোক যিসকল মোৰ ভিডিঅ'টো চাব বা ভিডিঅ' যিসকলে চাব প্লিজ যদি কোনোবাই মেকআপ কৰিব জানে প্লিজ মোক অলপমান শিক্ষা দিয়ক আচলতে মেকআপ মই একদমেই কৰিব নোৱাৰোঁ আচলতে মই বাৰু যি কি নহওক বিয়াত কেনেকৈ ৰেডি হ'লোঁ সেইবিলাকো দেখাম আজিৰ ভিডিঅ'টো ইমান হ'লেই মনৰ বিশেষ একো কথা নাই আৰু এইবিলাক এতিয়া গুগল মাৰিম এতিয়া চাম আৰু কেনেকৈ কি কৰে ইউজ কৰে সেইবিলাক চাম আৰু এতিয়া কি ক'ম আৰু কথা পাতিবলৈ একো নাই কিন্তু এটা নতুনকৈ এটা গান আহিছে গানটো হৈছে আৰু এটা গান আহিছে পুষ্পা ছঙৰ চ' গানো অলপ মই আচলতে ডান্সাৰ হয় নেকি বাৰু চ' ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ এট লাষ্ট এটা কথা প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ